মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি অনুশীলনী 2.4 ৰ কোৱেশ্চন নম্বৰ 3 খিনি আমি আৰম্ভ কৰিম দেখুৱাইছো বাৰু ইয়াৰ ভিতৰত মই কোৱেশ্চন নম্বৰ 1 টো চোৱা ইয়াত কৈছে কি যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰতে k মান নিৰ্ণয় কৰা মই 1 নম্বৰটো কৰি প্ৰায় দেখুৱাইছো কোৱেশ্চনটো লিখি লৈছো এতিয়া চোৱা এটো px = এটো দি থোৱা আছে x² + x + k এটা তোমাক কৈছে x - 1 এটা এই px ৰ উৎপাদক বুলি কৈছিলে হয়নে যদি উৎপাদক হয় তেতিয়া হলে k মান নিৰ্ণয় কৰিব কৈছে এটা আমি এনেকৈ লিখি লওঁ যেহেতু x - 1 px ৰ এটা উৎপাদক এতেকে p1 ইয়াত 1 হ'ব ইকুৱেল টু কি হ'ব 0 হ'ব এটো উৎপাদক উপপাদ্য মতে আমি পাইছিলো নহয় ইয়াত উৎপাদক উপপাদ্য মতে কি পাইছিলো এইখিনি পাইছিলো না যদি px এটা বহুপদ মাত্ৰা এটো আৰু a যিকোনো এটা বাস্তৱ সংখ্যা তেন্তে x - a px ৰ এটা উৎপাদক যদিহে pa = 0 আৰু 2 নম্বৰত কৈছে এটো pa = 0 হ'ব যদিহে x - a px ৰ এটা উৎপাদক হয় এতিয়া আমি সেই 2 নম্বৰটোহে আমি ইয়াত এতিয়া খটুৱাইছো এতিয়া এই কোৱেশ্চন নম্বৰ 3 যিখিনি দি আছে আমি 2 নম্বৰখিনি আমি কৰিম এতিয়া 2 নম্বৰ ইয়াত কৈছে x - a px ৰ এটা উৎপাদক বুলি যদি দি দিয়ে তেতিয়া কি হ'ব pa = 0 হ'ব বুজি পাইছা না বস্তুটো এতিয়া আমি চোৱা অৰ্থাৎ কি p1 = 0 হ'ব হয় না তে এটাকে p1 ইকুৱেল টু কি হ'ব x ৰ ঠাইত তুমি 1 বহোৱা 1² + 1 + k ইকুৱেল টু কি হ'ব লাগিব 0 হ'ব লাগিব ইকুৱেল টু 1² মানে 1 + 1 + k ইকুৱেল টু 0 একে একে 2 হৈ গ'ল + k ইকুৱেল টু 0 এটাকে k ইকুৱেল টু কিমান হ'ব 2 কে পিনে নিলে -2 অৰ্থাৎ k মান তেতিয়া কি হ'ব -2 হ'ব যেহেতু x - 1 এটা যদি px ৰ উৎপাদক হয় তেতিয়া k মানটো কি হ'ব লাগিব -2 হ'ব লাগিব k মান অৰ্থাৎ k মান -2 হলে x - 1 টো কি হ'ব px ৰ এটা উৎপাদক হ'ব বুজি পাইছা নেক্সট তাৰ পিছৰ এটা নেক্সট 2 নম্বৰটো দেখুৱাইছো px = তোমাক এইখিনি দি দিছে তাৰমানে px এটা বহুপদ ৰাখি এটা কৈছে x - 1 এটা ইয়াৰ উৎপাদক বুলি কৈছে x - 1 যেতিয়া ইয়াৰ এটা উৎপাদক হ'ব এটাকে pa = কি হ'ব 0 হ'ব হয় না যেহেতু x - 1 px ৰ এটা উৎপাদক এটাকে কি হ'ব pa a মানে কিমান হ'ব 1 ইকুৱেল টু 0 হ'ব ইমপ্লাইজ p1 মানে কি তুমি x ৰ ঠাইত তুমি 1 বহাই দিয়াছোন তাৰ মানে x ৰ ঠাইত 1 বহালে p1 = ঠিক আছে x ৰ ঠাইত য'ত x আছে তুমি 1 বহাই দিয়া 2 * 1² হল প্লাস k * 1 প্লাস √2 ইকুৱেল টু কি হ'ব 0 হ'ব 1 ক স্কয়াৰ কৰিলে তো 1 হ'ব তে 2 গুণ 2 প্লাস k লগত 1 পূৰণ কৰিলে k প্লাস √2 ইকুৱেল টু 0 বা k
ইকুৱেল টু এতিয়া আমি এক লিখো 2 টু কিপিনে নিয়া -2 হৈ গ'ল √2 কিপিনে নিয়া -√2 হৈ গ'ল তাৰ মানে k মান কিমান এইখিনিকে আমি সজাই দিও মাইনাস ইনটু কমন ওলাৰ ব্ৰেকেটত 2 প্লাস √2 অৰ্থাৎ k মানটো কিমান হ'ব -2 প্লাস √2 হ'ব নেক্সট বুজি পাইছা না এটো নেক্সট মই আৰু এটা কৰি দেখুৱাইছো একেবাৰে শেষৰটো 4 নম্বৰটো দেখুৱাইছো ইয়াত চোৱা এতিয়া যেটো x - 1 px ৰ এটা উৎপাদক এটাকে p1 ইকুৱেল টু কি হ'ব 0 হ'ব হয় না implies এটা তুমি x ৰ ঠাইত 1 বহাই যোৱা আৰু ইয়াত k into 1 square minus 3 into 1 plus k equal to k 0 implies 1 square করলে তো 1 হল k লগত 1 পূরণ করলে কিমান হ'ব k minus 3 গুণ 3 plus k equal to 0 k plus k কিমান হৈ গ'ল twice k হৈ গ'ল equal to -3 তুমি হিপিনে লৈ যাও +3 হৈ গ'ল হলে এটাকে k কিমান হল 3 divided by 2 অৰ্থাৎ k মান কিমান হ'ব লাগিব যদি k মান 3/2 হয় তেতিয়া হলে কি হ'ব x - 1 এটা px ৰ উৎপাদক হ'ব বুজি পাইছা নে বাৰু